নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন গাৰ্গৰ 2 PSO গ্ৰেপ্তাৰ। 2 PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰিলে SIT-য়ে। আজিও SIT-ৰ জেৰাৰ সন্মুখীন হৈছিল জুবিনৰ 2 PSO। PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ জেৰা কৰিছিল SIT-য়ে। 2 PSOৰ একাউণ্টৰ পৰা অবৈধভাৱে ধনৰ লেনদেনৰ আছিল অভিযোগ। এই ধনৰ আয়ৰ উৎস বিচাৰিয়ে SIT-য়ে জেৰা অব্যাহত ৰাখিছিল দুয়োকে। জুবিন গাৰ্গৰ 2 PSO গ্ৰেপ্তাৰ। আমি ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। 2 PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰিলে SIT-য়ে। আজিও SIT-ৰ জেৰাৰ সন্মুখীন হৈছিল PSO দুগৰাকী। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি SIT-য়ে লাভ কৰিব জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। স্পষ্ট হ'ব জুবিন গাৰ্গৰ বি পান কৰোৱাৰ কথা। আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। স্পষ্ট হ'ব জুবিন গাৰ্গক বি পান কৰোৱাৰ কথা। SIT-য়ে লাভ কৰিব জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। দিল্লীৰ চেণ্ট্ৰেল ফৰেনচিকৰ পৰা আহি পৰিব এই ৰিপৰ্ট। ৰিপৰ্টত স্পষ্ট হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ। এটা বিগ ব্ৰেকিং নিউজ। সিদ্ধাৰ্থই বি পান কৰোৱাৰ কথা হ'ব স্পষ্ট। জুবিন গাৰ্গৰ ঘটনাৰ তথ্য লাভ SIT-ৰ। ভেছেৰা ৰিপৰ্টৰ পিছতেই জুবিন গাৰ্গৰ ঘটনাই পাব এটা নতুন মূৰ। আজিৰ তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে অবৈধ আতিশবাজীৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। ভয়ংকৰ বিস্ফোৰণত একেটা পৰিয়ালৰ 5জনকৈ লোকৰ কৰুণ মৃত্যু। বিস্ফোৰণৰ পাছতে অগ্নিকুণ্ডত পৰিণত আতচবাজীৰ কাৰখানাটি। বিস্ফোৰণৰ পাছতে অগ্নিকুণ্ডত পৰিণত হৈছিল কাৰখানাটো। কঁপি উঠিল সমগ্ৰ অঞ্চল, কলা ধোঁৱাই আৱৰি ধৰিলে আকাশ। ভয়ংকৰ বিস্ফোৰণটোত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ 5জন লোকে। ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ কলন্দৰত। অবৈধ আতচবাজীৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণলৈ আনিলে জুই।